নমস্কাৰ, মোৰ আন এটা ভিডিঅ' সৈতে আজি বৰষুণ সৈতে ভিডিঅ' বনাইছোঁ। আপোনালোকে কেনেকুৱা আছে? পিছে ময়ো ভালে দেখিছে ছাতি লৈ কেনে, কাৰণ ভিডিঅ' বহুত দিন হৈ গ'ল বনোৱা নাই। মানে আমাৰ গম পোৱাই বহুত মানুহ কাৰণে বনোৱা নাই, যে মানুহৰ নাম নকওঁ মই ভিডিঅ' নাই মানে বহুত ভিডিঅ' কেলৈ বনাই নাই ভাল তো বাদ দি আছোঁ, ক'ব নিবিচাৰিছোঁ। আজি মই আকৌ এটা ভিডিঅ' সৈতে আহিছোঁ। আপোনালোকে মোৰ পিছৰ গেলেৰীটো দেখিব পাৰে, ইমান পানী য'ত মই ভিডিঅ' বনাইছিলোঁ তাত কি হৈ গ'ল, তাত আৰু ভিডিঅ' বনাব নোৱাৰে, বহুত বেয়া লাগিছে। এতিয়াতো মই ওখ জেগাতে আছোঁ, তাত আৰু বেছি পানী বুলি দেখিছেনে? বৰষুণ দি আছে, বহুত জোৰ বৰষুণ। কালি ৰাতিপুৱা 6টাৰ পৰাই বৰষুণ দি আছে, এতিয়ালৈকে দিয়ে আছে, ৰখিব লাভ নাই। তো চাওঁচোন অলপ পানীসমূহ। তাত মই যে ভিডিঅ' বনাইছিলোঁ গঁৰালটো উঠাই দিওঁ, ওৱালৈকে ভিতৰলৈকে, এইফালে পথাৰ চাইলোঁ ডুবি গ'ল। ৰখিব, অলপ আগত যাইকে দেখাইছোঁ আপোনালোকৰ ওচৰলৈ, এইটো দেখিব পাৰে। মই ছাতি লৈছোঁ যে জুমো কৰিব নোৱাৰিছে, এইটো দেখিছে? গোটেই য'ত মই তাত ভিডিঅ' বনাই আছিলোঁ তাততো গোটেই ডুবি গ'ল। সিহঁতক বাৰীটো চাই লওক না, বাৰীটোৰ পাতে চিলিংটো পাৰ কৰিবই আৰু লাগিছে। আৰু ওপৰলৈকে তাত দেখিছে আপোনালোকে, তাত মই যি ভিডিঅ' বনাইছিলোঁ আৰু তাত ভিডিঅ' বনাব নোৱাৰিম, বাৰ পানী হৈ গ'ল পূৰা। লাগিছে এইটো আজি ৰাতিলৈকে আমাৰ ঘৰ পাই যাব নেকি, আমাৰ ঘৰটোতো সৰুৱে। তো এতিয়া ইয়ালৈকে বাৰীটোৰ ভিতৰলৈকে গোটেই সোমাই গৈছে। এইবোৰ দেখিছে? এইবোৰ এই ওখ প্লেচ হয় যে, এইফালে আমাৰতো তলে যায়, এইফালে ওখ, এইফালে পালেই আৰু অকণমান দূৰ হ'লে পাই যাব পানীটো। তো দেখিব পাৰিছে আপোনালোকে পানী ডিব্ৰুগড়ত আৰু হৈছে বহুত বেছি। আমাৰ এইটো লাগিছে আজি ৰাতিলৈকে এনেকৈ বৰষুণ দিয়ে আছে, দেখিব পাৰিছে বৰষুণ দিয়ে আছে। তাৰপিছত মই ছাতি লৈ কেনে বাহিৰত ওলাই গ'লোঁ। তো কি কৰিবা আৰু বৰষুণটো দি আছে, সেইকাৰণে বাৰ পানী হোৱা চান্স লাগিছে বেছি। বলকচোন, বেছিয়ে পানী দি আছে আৰু গোটেই বাৰী চাৰী সকলোত সোমাই গৈছে। আমাৰ বহুত বস্তু বেয়া হৈ যাব নেকি লাগিছে, বহুত বৰষুণ। কালি ৰাতিপুৱা ৰাতি লাইন এবাৰ আহিছিল, তাৰপৰা কাটি দিলে, মানে এইফালে পূৰা পানী ডুবি গৈছে বোলে। লাইনটো এতিয়ালৈকে অহা নাই, আহিলে কেতিয়া আহিব জানো। তো বহুত বেছিয়ে পানী হৈছে, মোক লাগিছে কালি ৰাতিলৈকে আমাৰ ঘৰো পাই যাব। আমাৰ ঘৰতো নোসোমাব, মানে আমাৰ তালৈকে পাৰি। মাছ কালি বহুত ওলাইছে, মাছ ধৰা ভিডিঅ' লাগে জানো, মইতো মাছ নধৰিব জানো, মানে আমাৰ কাচাই কাকা চব জানে। তো তেওঁসকলক ভিডিঅ' যদি কাটে তেতিয়া মই দেখাম আপোনালোকৰ ওচৰলৈ। চাইলোঁ ডুবি গ'ল পানী। তো পানীত সোমাই আছে এতিয়া, পানী ইয়ালৈকে আহি গৈছে, ইয়ালৈকে। এইফালে চাইলোঁ বহুত পানী সোমাই গৈছে। আপোনালোকৰ কাৰণে মই পানীটো সোমাই গৈছোঁ দেই ৰাইজ। মোক প্লিজ ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। ইনষ্টাগ্ৰাম বটনটো শ্বেয়াৰ কৰি জোক লাগি যাব এতিয়াতো, মোক লাগিছে জোক কালি এটা লাগিছিলেই, আজিও লাগি যালে। আপোনালোকৰ দেখিব পাৰিছে, এইটো পূৰা পানী ডুবি গ'ল। গোটেই বাৰ পানী, মাছ ধৰোঁ বলক। আপোনালোকে মাছ খাবলৈ আছে আমাৰ টেঙাহাটত আহি যাওক, যাক মাছ খাবলৈ নাই তাত। এইটো গাইজ দেখিব পাৰে আপোনালোকে, ইমান গাল বেছি পানী, বহুত পানী হৈ গৈছে। আৰু এইফালে দোকানৰ ভিতৰত বহুত মানুহ ক'ব নষ্ট হ'ব পাৰে বস্তু। আৰু এইফালে দেখিব পাৰে গাড়ী চাড়ী কেনেকৈ গৈছে। আমাৰ গাড়ীটো তাতে ৰখাই দিলে হয়, মই কেনেকৈ গ'লোঁ সেইটো চিন্তা কৰিছিলোঁ। আৰু মই 2 নম্বৰ চিট কৰিছোঁ, সেইখিনি ভিডিঅ'টো ক্লিয়াৰ এনেকৈ আহিছে, মানে আগত চিট নাছিলে। আৰু ডিব্ৰুগড় গৈছোঁ, গৰম বন্ধ ষ্টাৰ্ট হৈ যায়, সেইকাৰণে গৈছোঁ। তো তাতো নতুন ভিডিঅ' পাব পাৰা, মই চাওঁ দিব পাৰোঁ নাপাওঁ। আৰু বহুত দিনৰ মূৰতে ভিডিঅ' বনালোঁ, আৰু কি ক'ব মানুহবোৰৰ কাৰণে নবনালোঁ। তো নকওঁ মানে কি, ইমান বেলেগ এটা ব্লগত ক'ম। আজি খালি বাৰ পানী যে এটা ব্লগ বনিম ভাবিছিলোঁ, অলপ বেলেগ ব্লগ বনাম, এইটোৰে বনালোঁ। তাকো দেখাব বিচাৰিলোঁ আমাৰ ডিব্ৰুগড় আধা ডুবি গ'ল। চৰকাৰৰ পৰা আমি এটাই এইটো আছে যে ৰাস্তাবোৰ ঠিক কৰক, নলা ঠিক কৰক, নহ'লে আৰু বেছি পানী আমাৰ কষ্ট হ'ব। এতিয়া বেছি শুনিছোঁ মথৰি কাৰণে বহুত ভয় আছে। দেখিব বহুত পানী, বহুত ডেঞ্জাৰ পানী হৈছে। ডিব্ৰুগড় ছাইডৰ এইটো মানে বকুল ৰাস্তাটো আপোনাক জানিবই পাৰে, ডিব্ৰুগড় আমাৰ টেঙাহাট ডিব্ৰুগড় ৰাইজে জানিবই পাৰে। আৰু এতিয়া আজি শুনিছোঁ যে টেঙাহাটৰ মথৰিখন ছিঙালে। এই ব্লগ ভইচটো মই অলপ দেৰিকৈ কৰিছোঁ, দেখিছে নাই আঁঠুলৈকে পানী। আৰু ময়ো আধা ডুবি তাত ব্লগ বনাব পাহৰি থাকিলোঁ। তো ময়ো ইয়াতে নমাই অলপ দূৰ আগত নমাই দিলে, তাৰপৰা মই লেংকে পৰি গ'লোঁ। আকৌ এনেকৈ এটা ভিডিঅ'ৰ সৈতে আহি নতুন এটা ভিডিঅ'ৰ সৈতে, আৰু এতিয়াই কৈ দিছে আপোনালোকৰ ওচৰতে বহুত পানী দেখিব পাৰে। গাড়ীও কেনেকৈ গৈছে, মোক কৈছিলে আগলৈকে ৰখাই দিম। আমাৰ যে নানি গৈ আছে তাতো বহুত এইফালে পানী হৈ গৈছে। তো অলপ দিগদাৰি হ'ব যাওঁতে, এনেকৈ হ'লে যামগৈ আৰু কি ক'ম। আমাৰ টেঙাহাটত দেখিলে পাপাক ইমান পানী, এতিয়া শুনিছোঁ মথৰি এইটো ভাঙি গ'ল, মানে আমাৰ নদী কিনাৰত নদী আছে তাত ভাঙি গ'ল বোলে। এইটো দেখিব পাৰে, দোকানটো দেখিব পাৰে গোটেই সোমাই গৈছে, বহুত নষ্ট হৈছে বাৰু মানুহ। এইটো প্লিজ চৰকাৰে চাই আছে, কিবা কৰক, এইটোৱে ক'ম আপোনালোকক। এতিয়া ডিব্ৰুগড়ৰ মোক যেন আহিলে ভাল হ'ব, নহ'লে ইয়াতে আপোনালোকে ডুবি থাকিলে হ'ব, কাৰণ বহুত বেছি পানী, অভাৰ পানী হৈ গৈছে দেখিব পাৰে।
বহুত পানী হৈ গৈছে আৰু চেকজাঙৰ ঘৰলৈ এতিয়াও বহুত পানী, তাৰপৰা মানে বেলেগ ৰাস্তা পাই দেখিলে পাই আপোনালোকে মানে বহুত পানী। মই যেতিয়া নামিলোঁ মানে আমাৰ গাড়ীটো তালৈকে নগ'ল, তো আমাৰ আঁঠুলৈকে পূৰা পানী আছিলে, বহুত বেছি পানী। আৰু তাত মই ভাবিলোঁ যে কি হ'ব, কেনেকৈ যাম, আৰু আল্লাহ আপোনাৰ মই নাপাইছিলোঁ কোনো গাড়ী নাই, অটো একো নাছিলে। খোজকাঢ়ি গৈছিলোঁ, আঁঠু গোটেই পেন তিতিকেনে অৱস্থা বেয়া। তাৰপৰা ভয়ো লাগিলে, এনেকৈ কেতিয়া মই যোৱা নাছিলোঁ। তো টুকটুকি এটা পালোঁ, অটো পালোঁ মানে এইটো আমাৰ ঘৰলৈকে গ'ল। মানে বহুত বেয়াই হালত আছিলে ক'ব পাৰি, এইটো মই ক'ব নোৱাৰিম, আৰু ব্লগ বনোৱাৰ মোৰ ইমান ধ্যানত নাছিলে। ঠিক আছে গাইছ, ইমানতে আজি সামৰণি লৈছোঁ। মানে বহুত ভাগৰ লাগিছে, হাত ভৰি বহুত বিষাইছে, মানে বহুত দূৰ খোজকাঢ়িলোঁ যে 1 কিলোমিটাৰ 2 কিলোমিটাৰ খোজকাঢ়িলোঁ পানীৰ কাৰণে। তো বহুত ৰৈ লাগিছে। আৰু আজি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি আকৌ এটা ভিডিঅ' সৈতে আহিম। বাই বাই, টাটা, গুড নাইট।